প্ৰথমতে মই এছ পিপল কালচাৰ ফৰ্ম পৰা এটা কথা ক'ব বিচাৰিছোঁ। আজি মানে এছ পি চি এফটো মাত্ৰ এইটো নতুন অৰ্গেনাইজেশ্যন নহয়। আপোনালোকক জ্ঞাত কথাটো মই ক'ব বিচাৰিছোঁ, আমি যেতিয়া কংগ্ৰেছ আছিলে তেতিয়াৰ পৰা আমি কাম কৰি আছোঁ এছ পি চি এফ। কিন্তু আপোনালোকে একটা মনৰ ইণ্টেনশ্যনটো আপুনি গম পাব গভমেণ্টবিলাকৰ। যেতিয়ালৈকে আছিলে তেতিয়ালৈকে আমি এইটো প্ৰচেছ পোৱা নাই যে আমি পিচ বিল্ডিং কাম কৰিম, সব জাতি একটা প্লেটফৰ্ম আমি ইউনাইট হিচাপে আমি কাম কৰিম, এইটো আমাক প্ৰশ্ৰয় দিয়া নাই। তেতিয়া এইটো ইণ্টাৰেষ্টে নাই, এনেকুৱা হ'বই নালাগে তেখেতৰ মাজত। কিন্তু যেতিয়া আমাৰ ডক্টৰ তুলসীৰাম ৰহন ছাৰ আহিছে, কাউন্সিলত বহিছে, তেখেতে আমাক দেখিছে, তেখেতলোকে এইটো চেষ্টা কৰিছে। তেখেতৰ কনচেপ্ট আৰু আমাৰ কনচেপ্ট মিলি যায়। পিচ বিল্ডিং হ'ব লাগে থ্ৰু ইউনিটি, ইউনিটি হ'ব লাগে, সব জাতি একটা জেগাত আহিব লাগে। এছ পি চি এফে এইটো কাম কৰি আছে বুলি তেখেতে গম পাইছে। তো তেখেতে আমাক আকলি লৈছে, তেখেতে আমাৰ চিফ এডভাইজাৰ হৈছে, আমি প্ৰস্তাৱ দিছোঁ ছাৰক, ছাৰে মানি লৈছে, ছাৰে আমাৰ উত্থানৰ কাৰণে কাম কৰিছে। আজি কি হৈছে তাৰ ৰিজাল্ট, আমি সব জাতি জনগোষ্ঠী একটা প্লেটফৰ্মত আছো ইউনাইট হিচাপে। তো আমি বিচাৰিছোঁ এনেকা আমি ডেভেলপ কৰি যাম। কিন্তু আজি ইয়াত গৌৰৱ গগৈ চৰ্চাটো বহুত হৈছে, বহুত কথা ওলাইছে। মই ইয়াত একো আচৰিত, মোৰ কাৰণে একো আচৰিত হ'বলগীয়া কথা একো নাই। তো এনেকা কথা হৈছে, গভমেণ্টৰ যোনটো ইণ্টেনশ্যন আছে, কংগ্ৰেছৰ ইণ্টেনশ্যন, যেতিয়া কংগ্ৰেছ আছিলে সেইটো সময়তে ডিভিজন ৰুল আছে, ইণ্ডিয়াক ভাগ ভাগ কৰা চিষ্টেম তেতিয়াও কংগ্ৰেছৰ আছে। তাৰপিছত যেতিয়া এতিয়া মোদী এতিয়া ৰিচেণ্টলি আপোনালোকে দিছে, ৰাহুল গান্ধীয়ে কি কৈছে, হিন্দু মানে হিংসক, এনেকা মন্তব্য দিয়ে এছেম্বলিত উঠি পেলাই। তেনেকে বিৰোধী দলবিলাক কি কয়, ইণ্ডিয়াত বেলেগ কাউণ্ট্ৰিৰ শ্লোগানবিলাক গায় ইয়াতে। এতিয়া ইয়াত কি হৈছে, এইটো আহি আহি ইয়াত একেই বংশ, এতিয়া আহি আহি ইয়াত কি পাইছে দেখিছে আপোনালোকে। মাননীয় গৌৰৱ গগৈ ইমান ভাল এটা লিডাৰ, ইয়াত আহি পেলাই ইমান দূৰৰ পৰা আচৰিত কথা। মই একো ইয়াত আচৰিত হোৱা নাই, গৌৰৱ কাৰণে ঠিকে আছে, তেখেতৰ যিমান মানসিকতা সিমানে কাম কৰিছে। তো বিৰাট আচৰিত, তেখেতে আহি পেলাই যে তাৰ লাভ ভাল হৈছে, গৌৰৱ ডাঙৰীয়াৰ লাভ ভাল, তেখেতে আমাৰ চি এম ছাৰৰ তাত বিল্ডিঙত গৈ ফটো উঠাইছে, মই ভাল পাইছো। কিন্তু মইতো কি ভাবিছিলো, তেখেতে কাৰোবাৰ লেট্ৰিন ঘৰত গৈ ফটো উঠাব নেকি, এনেকাই ভাবিছিলো। তাৰ মানসিকতাটো কেনেকা আছে। তো ইমান ডাঙৰ চিটিতে, দিল্লী, মুম্বাই, আমেৰিকা ইমান ফুৰি অহা মানুহ, গুৱাহাটীত ইমান ডাঙৰ বিল্ডিং দেখা নাই। ইয়াত তুলিৰাম ৰহনৰ ঘৰত কৈ পেলাই এইটো মিছ প্ৰপগেণ্ডা। তেখেতৰ ল'ৰাৰ বিল্ডিঙত আহি পেলাই তুলিৰামৰ ঘৰৰ বিল্ডিং বুলি ফটো মাৰি পেলাই মিছ প্ৰপগেণ্ডা কৰিব পাৰে। মই ভালে পাইছো, তেখেতে তুলিৰামৰ ঘৰত তাতে ল'ৰা তাত যে ফটো উঠাইছে ভাল হৈছে। মইতো ভাবাটো কি, তেখেতে কাৰোবাৰ লেট্ৰিন ঘৰত ফটো উঠাব, এনেকৈ ভাবিছো। তো এনেকা মানসিকতা লৈ, এনে ঠেক মানসিকতা লৈ পেলাই তেখেতলোকে কাম কৰে। যদি তেখেতে, মই আহ্বান কৰিব বিচাৰিছো, তেখেতে কংগ্ৰেছ দলক, কাউন্সিলত যিমান আছে, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি হওক বা যিকোনো হওক, মই কোনোবা পাৰ্টিৰ কথা কোৱা নাই দেই, কিন্তু মানসিকতাৰ কথা কৈ আছো। যদি তেখেতলোকে পাৰে, অহা ইলেকশ্যন নিৰ্বাচনটো জিকি দেখাই দিয়ক। আছে ওচৰত খোলা মঞ্চ আছে আপোনালোকক। আৰে পলিটিক্স কৰিব আছে, ডাইৰেক্ট পলিটিক্স কৰক, আহক ইলেকশ্যন জিকি দেখাই দিয়ক। সিট আছে, যোৱাবাৰতো একটাও জিকা নাই আপোনালোকে, কাউন্সিল একটাও জিকা নাই। তো যদি পাৰে, পাব্লিক সমৰ্থন লাগে, আপুনি মনটো জয় কৰক না, আমাৰ জনতাৰ মন জয় কৰক। যেনে গৌৰৱ গগৈক আমাৰ গোৰ্খাবিলাকে কি কৈছিলে এটা সময়ত, গৌৰৱ গগৈ একটা অন্যতম আমাৰ গোৰ্খাৰ একটা MP, এনেকা কৈছিলে। তেখেতে আমাৰ কাৰণে মাত নাছিলে। কিন্তু আজি ট্ৰাইবেল, যোনটো ট্ৰাইবেল এৰিয়াত আছে, কাউন্সিলত যোনটো আহি পেলাই কেনে কাউন্সিলত পুৰা ট্ৰাইবেল একটা চাইডক পুৰা এটেক কৰিছে, তেখেতলোকক ডমিনেট কৰিব বিচাৰিছে। মানে ট্ৰাইবেল লিডাৰ আপগ্ৰেড হ'বই নালাগে, তেখেতৰ ঘৰটো দেখাব, ট্ৰাইবেল বিলাক ইমান ডেভেলপ হৈছে, এইটো ডাউন হ'ব লাগে ক'ব। এইবিলাক মানসিকতা আজি ৰেষ্টলেছ কৰি দিছে ইয়াত মানুহবিলাকক। আজি কুৱেশ্যন এৰাইজ হৈছে, ইয়াত আপোনালোকে গম পাইছে, কুৱেশ্যন এৰাইজ হৈছে যে ট্ৰাইবেল বিলাক ডেভেলপ হ'ব নালাগে নেকি। ক'ত গৈ আছে কথাখিনি। আজি কি, আজি অসমীয়া হ'ব, আজি কোনোবা নন ট্ৰাইবেল থাকিব, আমাৰ ট্ৰাইবেল আমি যোনটো আছে ইউনিট হয়, কিন্তু একটা কুৱেশ্যন এৰাই দিছে। আপোনালোকে কি আমাক ইউনাইট হ'ব নিদিয়ে নেকি, আপোনালোকে ডেভেলপ হ'ব নিদিয়ে, চাওকচোন আপোনালোকৰ লিডাৰটো এনেকা কথা কয়। তো এইটো বহুত বেয়া কথা হৈছে। এইটো ভাল কথা নহয়। মই সকীনে দিব বিচাৰিছো আমাৰ সমাজখিনিৰ পৰা, SPCF খিনিৰ পৰা, গোৰ্খা সমাজখিনিৰ পৰা, আপোনালোকে এই কাণ্ডকেইটা বন্ধ কৰক। হয়তো যদি পাৰে আপোনালোকে ডাইৰেক্ট ইলেকশ্যন পলিটিক্স কৰিব আছে, আমাৰ মন জয় কৰক, জয় পাই জয়যুক্ত কৰক, আপোনালোকে বিজয় হৈ দিয়ক। ইলেকশ্যন আছে, MLA ইলেকশ্যন জিকাই দেখাই দিয়ক, মানি যাম আপোনাৰ লিডাৰশ্বিপ কিমান আছে, কিমান কেলিব্ৰেট আছে, আপোনাক দেখাই দিয়ক। তো মই ইমানে আহ্বান কৰিম, নেক্সট যেতিয়া ইলেকশ্যন হ'ব ৰিজাল্টটো আমি চাই ল'ম। আমাৰ ইয়াত আমাৰ ছেক্ৰেটাৰীসকলে আমাৰ লগত থকা সকলোৱে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে সকলোৱে কৈ গ'ল। আপোনালোকে সকলোৱে জ্ঞাত আৰু সকলোৱে শুনিছে। সকলোৱে কৈ থকাখিনিকে আমি কৈ থাকিলে ভুল হ'ব। তথাপিতো নকৈ আমি দৰাখাব পৰা নাই, যিহেতু আমি অসমীয়া হিচাপে আমাৰ ইয়াত বহুখিনি কংগ্ৰেছ চৰকাৰ দিনত আমাৰ ভাই বন্ধু নিজৰ ভাতৃ আমি বহুকেইজন আমি আমাৰ কাৰ্বি আংলঙত হেৰুৱাবলগীয়া হৈছে। সেই সময়ত আমাৰ কংগ্ৰেছ চৰকাৰ গৌৰৱ গগৈ ডাঙৰীয়া ক'ত আছিল?
তেওঁ আমাৰ অসমীয়া মানুহৰ হৈ 2-3জনকৈ ল'ৰা আমাৰ ইয়াৰ পৰা আমাৰ বুকৰ পৰা আঁতৰি গুচি গ'ল। তেওঁলোকৰ হৈ আজি তেওঁ দুষাৰ মাতি তেওঁ কাৰ্বি আংলঙত থিয় কৰি থৈ নগ'ল। তাৰ বিপৰীতে তেওঁ ৰাজনীতি যিয়ে নকৰক, কিন্তু আমাৰ 27টা জনগোষ্ঠীয়ে আমি একত্ৰিত হৈ ভাই বন্ধুৰ নিচিনা থাকি আমি আমাৰ কাৰ্বি আংলংখন সকলোৱে একত্ৰিত হৈ আগবাঢ়ি যাম বুলি আমি SPCF হৈ আমি 27টা জনগোষ্ঠী লগ হৈ আমি একত্ৰিতভাৱে কাম কৰি আছো আৰু এনেদৰে কাম কৰি যাম। অনাগত দিনত যিসকল ৰাজনীতিৰ দল আমাৰ ইয়াত নাহক কিয় আমি সকলো ফালে আছো, কাৰণ আমি সাংস্কৃতিক প্ৰিয় SPCF। সেইকাৰণে যিসকলে শুদ্ধ নীতিৰে, শুদ্ধ ভাষাৰে, শুদ্ধ পথেৰে আমাক লৈ যাব, আমি তেওঁলোকৰ ফালে আমি জয় কৰি যাম আৰু আগবাঢ়ি যাম। আৰু আগন্তুক দিনত যিখিনি আমাৰ SPCF কৰিবলগীয়া আছে আমি আগবাঢ়ি কৰি গৈ যাম আৰু সকলোৱে একত্ৰিত হৈ আমাৰ নিজৰ মাতৃভাষাৰ বা মাতৃভূমিক আমি ৰক্ষা কৰিবলৈ আমি আগুৱাই যাম। ইয়াকে কৈ মোৰ মন্তব্য সামৰণি। ভাল বেয়া ৰাইজে এতিয়া উঠি আহিছে। আপোনালোকে ৰিচেণ্টলি মহিলা যোনটো সংগঠন এতিয়া উঠি অহা কাৰ্বি আংলঙত 20,000 মান হ'ব সেইদিনা, মানে তেনেকুৱা উঠি অহাটো মানে এই কংগ্ৰেছৰ ভুল ধাৰা কাৰণে এইটো হৈছে। তাৰপাছত কংগ্ৰেছ ইয়াতখিনি শিকিব লাগিব, যদি নিশিকে এইটোতো অশান্তি সৃষ্টি ইহঁতি নিজে কৰাই লৈছে কাৰ্বি আংলঙৰ ৰাইজৰ লগত। কাৰ্বি আংলং মানুহবিলাক সৰল, চিধা চিধি, তেৰা বেকা নুবুজে। আমি ভাল কৰিবলৈ চেষ্টা কৰক, এইটোৱে মই ক'ব বিচাৰিছো। আৰু এতিয়া কংগ্ৰেছৰ কি পলিটিক্স খালি ঘৰ কথা লৈহে আছে নেকি? খালি ঘৰতে থাকিলে আৰু মানে বাকীবিলাক ইছ্যু দেখাই নাই, তেনেকুৱা নালাগে আমাক। আৰু আমাৰ SPCFটো হ'ল 26টা জাতি জনগোষ্ঠী। এটা আমাৰ পুৰা ক্লিয়াৰ, আমি 27টা জাতি জনগোষ্ঠী লগত দল সংগঠনবিলাক আছে আমাৰ লগত। আমাৰ উদ্দেশ্য এইটোৱে যে আমি সদায় ৰুলিং গভৰ্ণমেণ্ট লগত আমি থাকি কাম কৰিম, শান্তিৰ কাৰণে, ঐক্যৰ কাৰণে, কাৰ্বি আংলং ডেভেলপমেণ্টৰ কাৰণে, শিক্ষা ক্ষেত্ৰত হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক, অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে। যোনে আমাক ডেভেলপমেণ্ট দিব আমি তাৰ লগতে থাকিম আৰু ডেভেলপমেণ্ট আৰু উন্নতি, ইউনিটি, পিচ, শান্তিৰ কাৰণে আমি কাম কৰিম। আমি ৰুলিং গভৰ্ণমেণ্ট লগত থাকি আমি ডেভেলপমেণ্ট কামৰ কাৰণে আমি লাগি থাকিম, সেইটোৱে মই ক'ব বিচাৰিছো। আৰু যিখিনি কাণ্ড কৰিলে তেওঁ আহিলে ঠিক আছে, তেওঁ যদি অফিচিয়েল ভিজিট ৰাজনীতি তেওঁলোকৰ পাৰ্টি মিটিঙত আহিছিলে, অ'কে ভেৰি গুড, কাৰ্বি আংলং মানুহ মন জয় কৰিবলৈ তেওঁ গৈ চিংদন ৰংহাঙৰ ঘৰটো ফটো ললে, ঠিক আছে, আৰু ক'লে যে বোলে CM কেলেংকাৰী কৰি কৰিলে। তেওঁৰ নিজৰ গুৱাহাটীত ঘৰ আছে, সেইটো ঘৰত কিয় তেওঁ ফটো দিয়া নাই? ৰাজমহল নিচিনা ঘৰ আছে, তেওঁৰ দেউতাই সজা। ৰকিবুল হুছেইনৰ ঘৰ কিয় চোৱা নাই? আৰু অখিল গগৈ নিজে মিডিয়াতে কৈছিলে বোলে আমাৰ গৌৰৱ গগৈৰ 2টা ঘৰ লণ্ডনত আছে। সেইটো মানে ক'ৰ পৰা আহিছে? তেওঁ সেইটো বনাব পাৰে। আৰু ইয়াত এটা চিংদন ৰংহাং নামৰ, তেওঁ হ'ব পাৰে তুলিৰাম ৰংহাঙৰ চিফ মিনিষ্টাৰৰ, আমাৰ অনাৰেবল চিফ মিনিষ্টাৰৰ ল'ৰা হ'ব পাৰে, কিন্তু তেওঁ কণ্ট্ৰেক্টৰ হয়। কি তেওঁ অধিকাৰ নাই নেকি 2 পইচা অৰ্জন কৰি এটা ঘৰ বনাই থাকিবলৈ? খালি গৌৰৱ গগৈ, ৰকিবুল হুছেইন তেওঁলোকে ঘৰ বনাই অট্টালিকা সাজিব নেকি? এইটোৱে তেওঁলোকৰ। আৰু তেল মালিচ কৰা, নাপিতৰ দোকানত যে মাথা চুলি কাটিলে কোনোবা তেল মালিচ কৰে, সেইটো কি কথা? 500 দি তেল মালিচ কৰি বেছিয়ে দিলে। কি তেল? কাৰ্বি আংলং মানুহ তেল মালিচ কৰে, সেইটো বুলি তেওঁ যদি ধাৰণা কৰিছে তেওঁ ভুল। আৰু মই এটা কথা ক'ব বিচাৰিছো, তেওঁ কি ইলেকশ্যন খেলিব? তেওঁ নিজে ক'লে বোলে আমি MLA ইলেকশ্যন ছেমি ফাইনেল আমাৰ আশা নাই। নিজে হাৰি যোৱা মানুহ যদি ছেমি ফাইনেল হাৰিব, MSC ইলেকশ্যনটো ফাইনেল, ইমান জ্ঞান নাই নেকি? ছেমি ফাইনেল হাৰি ফাইনেল খেলিব নেকি তেওঁ? এইটো কি ৰাজনীতি? তেওঁৰ আমাৰ ভাষণবিলাক শুনি মই বহুত ভাল পাইছিলো, তেওঁৰ ভাষণ মোক ভাল লাগিছিল। কিন্তু এতিয়া তেওঁ একেই, ইঞ্জিন যেনেকুৱা, ৰাহুল গান্ধী যেনেকুৱা উল্টা পুল্টা কথা কয়, তাৰ মানে মাথা আৰু মুণ্ড নাই, তেওঁৰ এতিয়া সেইটো গতি হৈ আছে। সেইটোৱে মই ক'ব বিচাৰিছো, যদি দম আছে MLA ইলেকশ্যন জিকি দেখাই দিয়ক, আৰু তাৰপিছত আহিব MSC ইলেকশ্যনত। যদি একটাও দম আছে জিকি দেখাই দিয়ক MLA ইলেকশ্যন,
সেইটা মই ক'ব বিচাৰিছো। আৰু কাৰ্বি আংলঙত আপুনি ৰাস্তাত ওলালে আবেলি ক'ত বম ফুটিব, ক'ত গ্ৰেনেড ফুটিব, সেইটো এটা মানুহ সদায় ভয় থাকে। ঘৰৰ পৰা ওলালে মিছেছ বা বাই ভণ্টি আহি পাইছে না, কিয় অহা নাই, বম ফুটিব নেকি, জলদি আহা। আজি কিন্তু এটা আমাৰ ভয় নাই, আমি ফ্ৰী মনেৰে আছো। আৰু SPCF তলত আমাৰ 26 আমি এটা SPCF আৰু কাৰ্বি আংলং ভোজপুৰী সমাজ আৰু ৰাষ্ট্ৰীয় হিন্দু সংগঠন অসম প্ৰদেশ পৰা তেওঁক সকীয়াই দিছো যে এই ধৰণে ৰাজনীতি কৰি বিভাজন ৰাজনীতি কৰিলে কেতিয়াও তেওঁলোকে জয় কৰিব নোৱাৰিব পাব্লিকৰ। আৰু আমি এই 27টা জাতি, জনজাতি আৰু অজনজাতি সংগঠন SPCF হয় তেওঁক সকীয়াই দিছো যে তেওঁ আহক MLA ইলেকশ্যন আমি চাই ল'ম, যদি জিকিব পাৰে। ধন্যবাদ।